আজিৰ এই মংগলময় অনুষ্ঠানত বিশেষকৈ এটা অত্যন্ত মাঙ্গলিক দিনত অনুষ্ঠিত এই সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় নগৰ উন্নয়ন আৰু গৃহ বিভাগৰ মন্ত্ৰী শ্ৰী অশোক সিংহাল ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ শ্ৰীমতী কুইন ওজা ডাঙৰীয়ানী, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, পূব গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া, পশ্চিম গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, কাৰ্বি আলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী তুলিৰাম ৰংহাং ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ শ্ৰী মিগেন শৰণীয়া ডাঙৰীয়া, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান শ্ৰী জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ডাঙৰীয়া, গুৱাহাটীৰ পুলিচ আয়ুক্ত শ্ৰী দিগন্ত বৰা ডাঙৰীয়া, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত শ্ৰী পল্লৱ গোপাল জা ডাঙৰীয়া, অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব চন্দন শৰ্মা ডাঙৰীয়া, লোক নিৰ্মাণ গৃহ বিভাগৰ আয়ুক্ত সচিব শ্ৰী ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা সঞ্জীৱ শ্যাম ডাঙৰীয়া, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ শ্ৰী নাৰায়ণ ডেকা ডাঙৰীয়া, উপস্থিত সন্মানীয় বিধায়ক মণ্ডলী, গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকল, চাও মা এক মিনিট চাও দেখাই দিয়কচোন, হেৰি বা বহাই মানৱ চা একিন মোক দিয়কচোন, চা ৰিমি চা মোক দিয়ক, চাও মা তই তাতে বচোন, মই লগ পাম, যা তাতে বহ, এতিয়া মই লগ পাম। গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকল আৰু আজিৰ সভাত উপস্থিত সন্মানীয় বিধায়কসকল, অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল আৰু আজিৰ সভাত উপস্থিত সুধীবৃন্দ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ বাবে বিশেষকৈ দক্ষিণ পূব এছিয়াৰ দুৱাৰদলি গুৱাহাটী মহানগৰীৰ বাবে আজি এটা অতি আনন্দৰ দিন। মালিগাঁও চাৰিআলিৰ পৰা আৰম্ভ কৰি কামাখ্যা গেট আৰু তাৰ সৈতে পাণ্ডুঘাট ফিডাৰ পথলৈ বৰ্ধিত অংশৰে নিৰ্মাণ কৰা 2.63 কিলোমিটাৰ দৈৰ্ঘ্যৰ নীলাচল উৰণ সেতুখন উদ্বোধন কৰিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ। গুৱাহাটীবাসীৰ বাবে ব্যস্ততাপূৰ্ণ মালিগাঁৱৰ এই স্থানত এখন উৰণ সেতুৰ প্ৰয়োজনীয়তা আছিল দীৰ্ঘদিনীয়া। আমাৰ চৰকাৰে মহানগৰখনৰ যাতায়াত ব্যৱস্থা অধিক সুচল কৰাৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ লগতে মালিগাঁৱতো এখন উৰণ সেতু নিৰ্মাণৰ পদক্ষেপ লৈছিল। এই সেতুখন নিৰ্মাণৰ সৈতে জড়িত লোক নিৰ্মাণ পথ বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে নিৰ্মাণৰ দায়িত্বত থকা SGCCL, ANPL, ড্ৰয়িং আৰু ডিজাইন কনচালটেণ্ট MS ডিজাইন এছ'চিয়েট INC, নিৰ্মাণ কাৰ্যৰ গুণগত মান পৰীক্ষা কৰা আৰু নিয়ন্ত্ৰণৰ দায়িত্বত থকা মেচাৰ্ছ প্ৰেষ্ট্ৰেছ প্ৰজেক্টৰ লগতে ড্ৰয়িং আৰু ডিজাইনৰ প্ৰুফ চেকিঙৰ দায়িত্বত থকা গুৱাহাটী IITৰ অধ্যাপক ডক্টৰ অঞ্জন দত্তৰ মই শলাগ লৈছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ। লগতে আজিৰ এই অনুষ্ঠানত মালিগাঁওবাসীৰ লগতে মালিগাঁওবাসীৰ লগতে সমগ্ৰ গুৱাহাটীবাসীৰ ৰাইজক
মই আন্তৰিক অভিনন্দন আৰু ৰাখী পূৰ্ণিমাৰ শুভেচ্ছা জনাইছো। আমাৰ চৰকাৰে 2020-21 বৰ্ষত সিদ্ধান্ত লৈছিল যে আমি এখন ষ্টীলৰ বিশেষকৈ ষ্টীলেৰে কম্পোজিট গাৰ্ডাৰ নিৰ্মাণ কৰি মালিগাঁৱৰ পৰা কামাখ্যা পৰ্যন্ত এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিম। ফ্লাইঅভাৰ নিৰ্মাণৰ সময়ত প্ৰত্যাহ্বান আছিলে, বহু সময়ত প্ৰশ্ন আছিলে যে ইয়াক আমি সম্পূৰ্ণ কৰিব পাৰিম নে নাই। অত্যন্ত ব্যস্ততাপূৰ্ণ এটা পথত এখন উৰণ সেতু নিৰ্মাণ কৰোঁতে আৰক্ষী, নিৰ্মাণকাৰী সংস্থা আৰু জনসাধাৰণৰ অতিকে সহায়ৰ প্ৰয়োজন। আজি আপোনালোকৰ আশীৰ্বাদত মাত্ৰ 35 মাহৰ ভিতৰত আমি এই উৰণীয়া সেতুখন আপোনালোকক উৎসৰ্গা কৰিবলৈ সক্ষম হলো। আপোনালোকে জানি ভাল পাব এই উৰণীয়া সেতুখনত 372টা পাইল নিৰ্মাণ কৰা হৈছিল, 55টা পাইল কেপ নিৰ্মাণ কৰা হৈছিল আৰু 13টা অপেন ফাউণ্ডেশ্যন কৰা হৈছিল। এই সেতুখন নিৰ্মাণ কৰোঁতে 18,000 মেট্ৰিক টন চিমেণ্ট, 20,000 কিউবিক মিটাৰ বালি, 31,200 কিউবিক মিটাৰ অন্যান্য সামগ্ৰী, 7,530 মেট্ৰিক টন ষ্টীল আৰু 9,930 মেট্ৰিক টন ষ্ট্ৰাকচাৰেল ষ্টীল ব্যৱহাৰ কৰা হৈছিল। আৰু এটা ডাঙৰ কথা যে এই নিৰ্মাণৰ লগত জড়িত আটাইবোৰ ব্যক্তি আমাৰ অসমৰ মাটিত জন্মগ্ৰহণ কৰা একোজন ব্যক্তি আছিল। মালিগাঁও অঞ্চলটো, পাণ্ডু মালিগাঁও অঞ্চলটো ব্যৱসায় বাণিজ্যৰ লগতে কামাখ্যা মন্দিৰ, ৰেলৱে মুখ্য কাৰ্যালয়, পাণ্ডুঘাট আদিৰ বাবে সকলো সময়তে ব্যস্ত হৈ থাকে। এই ব্যস্ততাৰ ফালৰ পৰা ইয়াত এখন উৰণীয়া সেতুৰ নিৰ্মাণ অতিকে প্ৰয়োজন আছিল। মই আপোনালোকক জনাব খোজো যে এই উৰণীয়া সেতুৰ নিৰ্মাণৰ সপোন মোৰ এতিয়াও অসম্পূৰ্ণ হৈ আছে। এই কাৰণেই মই বিচাৰো যে গুৱাহাটী বিমানবন্দৰৰ পৰা কামাখ্যা মন্দিৰলৈ আমি যেতিয়া যাম, তেতিয়া বিমানবন্দৰৰ পৰা পাণ্ডুৰ আমি য'ত ফ্লাইঅভাৰৰ তলত আছো তাৰ পৰা পোনে পোনে ব্ৰহ্মপুত্ৰৰ মাজেৰে আমি কামাখ্যা মন্দিৰ পাব লাগিব। সেই প্ৰজেক্ট এতিয়াও অসম্পূৰ্ণ অৱস্থাত আছে। আমি তাৰ নিবিদা 2 দিন আগতে আৰম্ভ কৰিছো। পাণ্ডুৰ শেষ পইণ্ট পোৱাৰ পিছত কামাখ্যালৈকে ব্ৰহ্মপুত্ৰৰ মাজত আৰু এখন নতুন ব্ৰিজ হ'ব আৰু বৰ্তমান বনাই থকা ৰাস্তাটোৰ ওপৰ অংশত ই গৈ যুক্ত হ'ব। অৰ্থাৎ তেতিয়া এয়াৰপৰ্টৰ পৰা কামাখ্যা মন্দিৰ আহিবৰ বাবে একজেক্টলি 20 মিনিট সময় লাগিব আৰু 20 মিনিট সময়ত আমি উভতি যাব পাৰিম। এতিয়া মই কেইটামান গুৱাহাটী মহানগৰীক লৈ আমি আৰম্ভ কৰিব খোজা নতুন প্ৰকল্পৰ বিষয়ে আপোনালোকক জনাব খুজিছো। প্ৰথম, অহা কিছুদিনৰ ভিতৰতে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল নিৰ্মাণৰ কাম আমি সমাপ্ত কৰিম। যেতিয়া নতুন টাৰ্মিনেল নিৰ্মাণ হ'ব তেতিয়া আমি ধাৰাপুৰৰ পৰা আমি জালুকবাৰীলৈ আহিম। অৰ্থাৎ আজি ব্যৱহাৰ কৰা আমি ৰাস্তাটো দি এয়াৰপৰ্টৰ পৰা নোলাওঁ, আমি ভিতৰৰ কিৰণচিৰ সন্মুখেদি ৰাস্তাটো দি আহি ধাৰাপুৰ চাৰিআলি পাম। অৰ্থাৎ এটা নতুন ৰাস্তা। এই ৰাস্তাটো 6 লেন যুক্ত আৰু ধাৰাপুৰ চাৰিআলিত এখন ডাঙৰ উৰণীয়া সেতুৰে আমি গুৱাহাটী মহানগৰীৰ প্ৰৱেশ পথটো অত্যন্ত সুন্দৰ কৰি নিৰ্মাণ কৰি তুলিব খুজিছো। দীপৰ বিলৰ সন্মুখত ৰটাৰী হ'ব আৰু ৰটাৰীটো আকাশৰ ওপৰতে হ'ব। অৰ্থাৎ আমি এটা সুন্দৰভাৱে গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিব পাৰিম। গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰাৰ পিছত আমি মালিগাঁৱৰ এই উৰণ সেতু দি কামাখ্যা পাম বা পাণ্ডুৰ ফিডাৰ ৰোডেদি আমি কামাখ্যা মন্দিৰ পাম। তাৰ পিছত এতিয়া আমি নতুনকৈ আঁচনি লৈছো
যে ভৰলুমুখৰ দলঙৰ ভৰলুমুখৰ যি ৰেলৱে ক্ৰছিং আছে সেই ৰেলৱে ক্ৰছিঙৰ ওপৰত আমি আৰু এখন উৰণীয়া সেতু নিৰ্মাণ কৰিম যাতে শান্তিপুৰৰ পৰা ভৰলুলৈকে অহা ব্যক্তিসকলে কোনো কষ্টৰ সন্মুখীন হ'ব নালাগে। তাৰ পিছত আমি ৰাজীৱ ভৱনৰ সন্মুখত GS ৰোডৰ ডাউনটাউনৰ সন্মুখত আমি দুখন আৰু সৰু উৰণীয়া সেতু নিৰ্মাণ কৰিম যাতে GS ৰোডটো ট্ৰেফিক পইণ্ট নোহোৱা কৰি আমি আগবাঢ়িব পাৰোঁ। ফটাশিলৰ যিটো হাৰিয়ানা ভৱনৰ পৰা আমি ফটাশিলত সোমাওঁ সেই পইণ্টটো আৰু এখন ফ্লাইঅভাৰ আমি নিৰ্মাণ কৰিম। তাৰ পিছত কেচিদাস নাৰ্ছিং হোমৰ পৰা লাল গণেশ পাৰ হৈ গড়ভঙা ৰোড পৰ্যন্ত যাতে ক্ৰিকেট খেল চাওঁতে আমাৰ কোনো কষ্ট নহয় তাৰ কাৰণে আৰু এখন উৰণীয়া সেতু নিৰ্মাণৰ কাম অত্যন্ত সোনকালে আৰম্ভ হ'ব। আৰু অহা মাহৰ পৰা নহ'লেও অন্ততঃ জানুৱাৰী মাহৰ ভিতৰত ৰিজাৰ্ভ বেংকৰ পৰা বামুণী মৈদামলৈ 6 কিলোমিটাৰ জোৰা গুৱাহাটীৰ উৰণ সেতু আমি আৰম্ভ কৰিম। তাৰ বিষয়ে নিবিদাৰ প্ৰক্ৰিয়া ইতিমধ্যে আমাৰ সম্পূৰ্ণ শেষ হৈছে। চাওঁতে চাওঁতে অহা বছৰ ঠিক পূজাৰ আগে আগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলংখনো আমি আপোনালোকৰ বাবে মুকলি কৰি দিম। অৰ্থাৎ আজি আমি যিমান মালিগাঁৱত আমাৰ ট্ৰেফিক হয় তাৰে আধা ট্ৰেফিক হৈ যাব, কাৰণ নামনি অসমৰ পৰা অহা প্ৰত্যেকজন মানুহ ফাঁচী বজাৰলৈ এই ব্ৰিজেদি নাহে। গতিকে আপোনালোকে অনুমান কৰিব পাৰে যে আজি পোৱা ট্ৰেফিকৰ 20% ট্ৰেফিক অহা নৱেম্বৰ মাহলৈ নাথাকিব। তাৰ লগে লগে গুৱাহাটীৰ ৰাইজক আৰু এটা মই সুখবৰ দিব খুজিছোঁ যে দুৰ্গা পূজাৰ মহাপঞ্চমীৰ দিনা আমি জু ৰোডৰ ওপৰত আমি শ্ৰদ্ধাঞ্জলি সেতু আমি উদ্বোধন কৰিম। শ্ৰদ্ধাঞ্জলি কানন আছে, তাৰ লগতে শ্ৰদ্ধাঞ্জলি সেতু আমাৰ শ্ৰদ্ধাঞ্জলি সেতু মুকলি হ'ব। বহু মানুহৰ মনত প্ৰশ্ন হয় যে গুৱাহাটীতে এইবোৰ চলি আছে নেকি? 7 তাৰিখে মই শিলচৰলৈকে যাম। শিলচৰত একেদিনাই 3খন ফ্লাইঅভাৰ আমি উদ্বোধন কৰিম। একেদিনাখনে শিলচৰত 7 তাৰিখে 3খন ফ্লাইঅভাৰৰ উদ্বোধন হ'ব। কেইদিনমান পিছত আমি বৰপেটা ৰোডত যাম। বৰপেটা ৰোডতো এনেকুৱা ধুনীয়া ফ্লাইঅভাৰ এখন উদ্বোধন হ'ব। কেইদিনমান অহা 1 ফেব্ৰুৱাৰী বা 2 ফেব্ৰুৱাৰীত আমি যোৰহাটত যাম। যোৰহাটৰ দ্বিতীয়খন ফ্লাইঅভাৰ আকৌ আমি মুকলি কৰিম। কেইদিনমান পিছত আকৌ উদ্বোধন কৰিবৰ বাবে ডিব্ৰুগড়ত আৰু এখন ফ্লাইঅভাৰ প্ৰায় নিৰ্মাণৰ শেষ অৱস্থাত আছে। আৰু তাৰ লগে লগে যিসকলে তেজপুৰৰ পৰা পাৰ হৈ লখিমপুৰ যায়, তেজপুৰৰ মিছন চাৰিআলিতো বহুত ডাঙৰ উৰণীয়া সেতু এখন নিৰ্মাণ হৈ আছে। এক প্ৰকাৰ ক'ব গ'লে আজিৰ দিনত আমি প্ৰায় 22খন ফ্লাইঅভাৰ আৰু ডাঙৰ ডাঙৰ দলং নিৰ্মাণ হোৱাৰ উপৰিও প্ৰায় 21খন দলং বা ফ্লাইঅভাৰ আৰু নিৰ্মাণৰ আমি প্ৰায় শেষ পৰ্যায়ত আহি উপনীত হৈছোঁ। ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং নৱেম্বৰত সম্পূৰ্ণ হ'ব। অহা 4-5 মাহৰ ভিতৰত গুৱাহাটী পলাশবাৰী দলঙৰ কাম আৰম্ভ হ'ব। তাৰ লগে লগে কিছুদিনৰ ভিতৰতে নাৰেংগী আৰু কুৰুৱাৰ মাজতো দলঙৰ কাম হ'ব। আৰু কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ, আমি আজি 5 কিলোমিটাৰৰ কথা কৈ আছোঁ, কাজিৰঙাত আমি 32 কিলোমিটাৰৰ উৰণীয়া সেতু বনাবৰ বাবে আমি গৈ আছোঁ। তাৰ লগে লগে নাৰেংগী আৰু কুৰুৱাৰ মাজতো দলং নিৰ্মাণৰ কাম আমি দ্ৰুত গতিত আগুৱাই নিছোঁ। পথ আৰু দলং আমি লোক নিৰ্মাণ বিভাগে প্ৰায় বৰ্তমানলৈকে 842খন দলং আমি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছোঁ। আৰু খুব কম দিনৰ ভিতৰতে আমি সৰু ডাঙৰ আৰু 1000 দলঙৰ নিৰ্মাণৰ কাম আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, পথৰ লগে লগে গুৱাহাটীৰ বাবে আমাৰ আৰু এটা লক্ষ্য আছিল
যে গুৱাহাটী মহানগৰীত পৰ্যাপ্ত মুকলি ঠাই আমি পাণ্ডু মালিগাঁৱত অমৃত উদ্যান আৰম্ভ কৰিছিলোঁ আৰু হেঙেৰাবাৰীতো নতুন উদ্যান আমি নিৰ্মাণ কৰিছিলোঁ শ্ৰদ্ধাঞ্জলি কাননো আমি কিছু বছৰ আগতে আৰম্ভ কৰিছিলোঁ দুৰ্গা পূজাৰ আগতে গুৱাহাটীৰ ফাঁচী বজাৰৰ জেলত নিৰ্মাণ হৈ থকা বোটানিকেল গাৰ্ডেন আৰু পুৰণা ডিচিৰ বাংলোৰ কাষত ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মাণ হৈ থকা উদ্যানখনো আপোনালোকৰ বাবে আমি মুকলি কৰি দিম যাতে এই দুৰ্গা পূজা অত্যন্ত আনন্দৰ দুৰ্গা পূজা হয় গুৱাহাটী আৰু ৰিজাৰ্ভ বেংক আৰু বামুণী মৈদামৰ মাজত যিখন নতুন দলং হ'ব সেই দলঙৰ এটা বিশেষত্ব হ'ল যে বামুণী মৈদামৰ পৰা আমি যেতিয়া ৰিজাৰ্ভ বেংকলৈকে আহি থাকিম আমি চানমাৰি পাম চানমাৰিত এখন উৰণীয়া সেতু আছে সেই উৰণীয়া সেতুখনৰ ওপৰত আৰু এটা ৰটাৰী ওপৰতে নিৰ্মাণ হ'ব অৰ্থাৎ আপোনালোকে চিন্তা কৰক আজিৰ উৰণীয়া সেতুখনৰ ওপৰত গৈ তাতে এটা ৰটাৰী হ'ব এটা ৰটাৰী দি আমি ৰাজগড় যাম আনটো দি আমি ৰিজাৰ্ভ বেংকলৈকে আহিম আৰু ফ্লাইঅভাৰখনৰ তলত পৰ্যাপ্ত পাৰ্কিঙৰ ব্যৱস্থা হ'ব যাতে চানমাৰিৰ পৰা গুৱাহাটী ক্লাবৰ ব্যৱসায়ীসকলৰ ব্যৱসায় দুগুণে বৃদ্ধি হ'ব পাৰে অৰ্থাৎ যি প্ৰযুক্তি আমি এটা সময় দিল্লীত দেখিছিলোঁ মুম্বাইত দেখিছিলোঁ সেই প্ৰযুক্তি আমি গুৱাহাটীত দেখা পাম মই বহুত ডাঙৰ কৰি ক'ব খোজা নাই অত্যন্ত বিনম্ৰতাৰে কম যে মুম্বাইৰ আমি যিখন সি লিংক দেখা পাওঁ মুম্বাইত আমি সি লিংক দেখা পাওঁ ডাঙৰ ব্ৰিজ আমি চাব যাওঁ মুম্বাইৰ সি লিংক ব্ৰিজখনতকৈ গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজখন দুগুণ দেখনীয়াৰ আৰু ধুনীয়া হ'ব দূৰত্বও হ'ব 6 লেনযুক্তও হ'ব আৰু নান্দনিক সৌন্দৰ্যও তাতকৈ দুগুণ বৃদ্ধি অৰ্থাৎ আমি তাৰ যি ডিজাইন আছিল আমিও ছিংগাপুৰৰ ফাৰ্মৰ পৰা আমি ডিজাইন কৰিছিলোঁ আৰু তাৰ ডিজাইনতকৈ আমাৰ ডিজাইনটো আমি পিছত কৰাৰ কাৰণে আমাৰ ডিজাইনটো মুম্বাইৰ সি লিংক ব্ৰিজতকৈও যথেষ্ট বেছি ধুনীয়া যাক আমি নৱেম্বৰ মাহত আমি নিজে দেখা পাম তাৰ লগে লগে অহা কেইদিনমানৰ ভিতৰতে কামাখ্যা মন্দিৰত যাবৰ কাৰণে বাৰাণসীৰ কাশী মন্দিৰত আমি যি ধৰণে নতুন আমি কৰিডৰ দেখা পাইছোঁ আমি কামাখ্যা মন্দিৰত যাবৰ কাৰণেও নতুন কৰিডৰ দেখা পাম দোকান পোহাৰ এক নতুন ৰূপ পাব মন্দিৰটোৱে আৰু কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যালৈ আমি ৰোপৱে দি যাম আমি গাড়ী দি নাযাওঁ এতিয়া এই কথাবোৰ শুনিলে সপোন লাগিব কিন্তু 2026ৰ আগতে এই সপোনবিলাক বাস্তৱত ৰূপায়িত হ'ব অৰ্থাৎ 26ৰ পৰা 27লৈকে আমি এৰি থৈ নাযাওঁ আমি 26তে যিখিনি কৰিব লাগে আমি কৰি থৈ যাম পানী যোগান গুৱাহাটী ৰাইজৰ বাবে এটা ডাঙৰ সমস্যা অহা কেইটামান দিনৰ ভিতৰতে আমি গুৱাহাটীৰ আৰু 20,000 লোকে পানীৰ কানেকশ্যন পাব পৰাকৈ আমি জল বোৰ্ডৰ পানীৰ আমি নতুন ৱাটাৰ আমি টেংক আমি আৰম্ভ কৰিম আৰু পশ্চিম গুৱাহাটী অঞ্চলত আংশিকভাৱে সম্পূৰ্ণ হৈ থকা পানী যোগান আঁচনিটো সম্পূৰ্ণ কৰাৰ বাবে আমি এক নতুন প্ৰচেষ্টা আৰম্ভ কৰিম শ্ৰদ্ধাৰ ৰাইজ গুৱাহাটী মহানগৰীৰ বিভিন্ন ৱাৰ্ডত সৰু সৰু ৰাস্তাৰ পৰা মহানগৰীত ৰিং ৰোড বহুতে আমাক প্ৰশ্ন কৰে গুৱাহাটীৰ মেট্ৰ ৰেল কিয় নহয় মেট্ৰ ৰেলৰ দুটা ষ্টেচনৰ মাজত কমসে কম 3 কিলোমিটাৰ দূৰত্ব থাকে গুৱাহাটী আৰু যদি আমি গুৱাহাটীৰ শিলপুখুৰী ৰাস্তা দি মেট্ৰ ৰেল বনাও এটা টাৰ্মিনেল হ'ব দিঘিলি পুখুৰীত আনটো টাৰ্মিনেল হ'ব চানমাৰিত অৰ্থাৎ এই সৰু জায়গাখন মেট্ৰৰ বাবে উপযুক্ত নহয় কিন্তু এতিয়া আমি 6 লেনযুক্ত গুৱাহাটীৰ হাইৱে বাইহাটা চাৰিআলিৰ পৰা নাৰেংগী কুৰুৱাৰ পৰা জাগিৰোড হৈ পুনৰ দিছপুৰলৈ ই এটা ৰিং নিৰ্মাণ হ'ব আৰু ৰিং নিৰ্মাণ হলে ৰিঙৰ ওপৰত মেট্ৰ থাকিব আৰু ৰিঙৰ পৰা গুৱাহাটীৰ ভিতৰলৈ মেট্ৰ সোমাই আহিব আকৌ ৰিঙলৈকে ওলাই যাব অৰ্থাৎ 2030 চনলৈও আমি কি কৰিব লাগে
তাৰো চিন্তা আমি আগতীয়াকৈ প্ৰস্তুত কৰি থৈছো অৰ্থাৎ ইয়াক আমি সৰু থাকোতে কৈছিলে যে গুৱাহাটী উত্তৰ পূৰ্বৰ দুৱাৰদলি মই আজি আৰম্ভ কৰিছো গুৱাহাটী উত্তৰ পূৰ্বৰ দুৱাৰদলি নহয় গুৱাহাটীক আমি দক্ষিণ পূব এছিয়াৰ দুৱাৰদলি কৰি আমি নিৰ্মাণ কৰিম অৰ্থাৎ স্বপ্ন সপোন আকাশ চোৱাৰ আৰু আমি আকাশ চুম উৰণীয়া সেতু নিৰ্মাণ কৰা আটাইতকৈ কষ্টৰ কাম কষ্ট এই কাৰণে নহয় যে কিমান সিমেন্ট লাগে কিমান টেকনলজি লাগে উৰণীয়া সেতু নিৰ্মাণ হলে নিৰ্মাণ কৰাৰ আগমুহূৰ্তত ৰাইজে কয় যে মালিগাঁৱত ইমান ট্ৰেফিক পাৰে হ'ব নোৱাৰি গভৰ্ণমেণ্টে কি কৰিছে একো নকৰে যেতিয়া এই কথাবোৰ শুনো তেতিয়া আমি মনত ভাবো যে কি কৰা যাব ইঞ্জিনিয়াৰসকলক খুদু ইঞ্জিনিয়াৰসকলে কয় স্যাৰ ফ্লাইওভাৰ এখন বনাব লাগিব ঠিক আছে ফ্লাইওভাৰখন আৰম্ভ কৰো তেতিয়া আন একাংশই কয় এইবোৰ ফ্লাইওভাৰ বনাই আছে আমি ৰখিয়ে থাকিব লাগে কেতিয়া শেষ হ'ব কেতিয়া হ'বগৈ আকৌ ফ্লাইওভাৰখন যেদিনাখন হৈ যাব গধূলি আমি সকলোৱে ওপৰত গৈ সেলফি উঠিম অৰ্থাৎ আপোনালোকে যদি গোটেই যাত্ৰাটো চাই প্ৰথমতে বিবাহৰ সিদ্ধান্ত কৰিম নকৰিম বিয়া কৰিলো তাৰ পিছত ভাবুতে বিয়া হল তাৰ পিছত প্ৰসৱ বেদনাৰ সময়ত স্বামী তাৰ কেতিয়াও ভাগিদাৰী নহয় তেওঁ দূৰত যায় গোটেই কষ্টখিনি মাসকলে পাই থাকে অৰ্থাৎ ফ্লাইওভাৰখন যেতিয়া বনাৰ সিদ্ধান্তটো বিয়া পতাৰ দৰে আলোচনা কৰি সিদ্ধান্ত হয় যেতিয়া ফ্লাইওভাৰ বনি থাকে তেতিয়া যেনেকে এজন মাতৃয়ে অকল প্ৰসৱৰ বেদনা অনুভৱ কৰে তেনেকে ৰাইজৰ গালি গালাজ মন্ত্ৰী বিধায়ক ইঞ্জিনিয়াৰ সকলে পাই থাকিব লাগে কেতিয়া হ'ব কি হ'ব আৰু যিদিনাখন সন্তান জন্ম হয় গোটেই পৰিয়াল কোনোদিনে খবৰ নকৰা মানুহ মাছ লৈ আহে মিঠাই লৈ আহে ঘৰত নতুন বাচ্চা জন্মিছে গতিকে প্ৰসৱৰ পিছত আনন্দৰ ফূৰ্তিও আমি অনুভৱ কৰো গতিকে মই ইঞ্জিনিয়াৰ সকলে কেতিয়াবা অফিচাৰ সকলে ট্ৰেফিকত কাম কৰা ডিসি সকলে মোক কয় স্যাৰ ফ্লাইওভাৰ বনাব নালাগে বহুত কষ্ট খাব লাগে তেতিয়া মই কওঁ যে কোনোবা মাকে যদি কষ্ট নাখাও বুলি ভাবে পৃথিৱীত বাচ্চাৰ জন্ম হ'ব নেকি সকলো মাকে কষ্ট খাম বুলি ভাবা কাৰণেহে পৃথিৱীত আজি সৃষ্টিৰ জন্ম হৈছে নহলেতো সৃষ্টিৰ জন্ম নহলহেঁতেন গতিকে আমি ৰাজনীতি কৰা মানুহে প্ৰসৱ বেদনা সহ্য কৰিব লাগিব প্ৰসৱ বেদনা ল'ব লাগিব আৰু প্ৰসৱৰ পিছত মায়ে যেনেকে দেউতাৰ কোলাত বাচ্চাটো দি দিয়ে আৰু দেউতাই খুব ধুনীয়াকৈ বাচ্চাটোক মৰম কৰে তেনেকে ৰাইজে ফ্লাইওভাৰখনক মৰম কৰিব থুই খেকাৰ নেপেলাব ভালকৈ ৰাখিব সেইটোকে আমি নিশ্চয় আশা কৰিম শ্ৰদ্ধাৰ ৰাইজ কেতিয়া আমি অতিষ্ঠ হওঁ যে কেতিয়াবা চিন্তা কৰো ইমান দিন লাগে আপোনালোকে যদি চাই 2021 চনৰ লিখোতে আমি 36 মাহ লিখিছো 2021 চনৰ মেৰ আগলৈকে সৰকাৰ বা হ'বনে নাই সৰকাৰ বা আহিবনে নাই হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি পইচা পামনে নাই পিডব্লিউ ডিপাৰ্টমেণ্টে ইয়াতে শিল এটাও পেলোৱা নাছিল 2021 10 মেত যেতিয়া আমাৰ সৰকাৰে শপত ললে তাৰ পিছতহে কাম কাজ আৰম্ভ কৰিছিল এইটো বাস্তৱ সত্য আমি ইয়াত যি লিখো নিলিখো বেলেগ কথা কিন্তু আমাৰ কন্ট্ৰাক্টৰ ইঞ্জিনিয়াৰ সবে বতাহৰ ৰুখ চাই কাম কৰি থাকে যেতিয়া 2021 10 মেত দেখিলে যে মুখ্যমন্ত্ৰীও জালুকবাৰীৰ এমএলএ হল গুৱাহাটীৰ এমএলএ হল সাৰে ইয়াৰ ফাউণ্ডেশ্যন কৰিছিল বিলৰ অসুবিধা নহয় গতিকে আজিৰ পৰা জোৰ হল 2021 মে মাহৰ পৰা 21 পৰা 22 মে 22 পৰা 23 মে আৰু জুন জুলাই আগষ্ট তাৰ মানে এক্সেক্টলি 27 পৰা 28 মাহৰ ভিতৰত এই ফ্লাইওভাৰখন নিৰ্মাণ হৈছে দিল্লীটো ইমান দিন লাগে মুম্বাইটো ইমান দিন লাগে ইয়াতকৈ কম কৰি সময় কটোৱাৰ কোনো উপায়ো নাছিল আৰু তাতকৈ হয়তো কম কৰিব গলে ডাঙৰ এক্সিডেন্টটো হোৱাৰ সম্ভাৱনা থাকিলহেঁতেন মই ৰাইজক অনুৰোধ কৰিম আধুনিক অসমখনৰ বাবে প্ৰসৱৰ বেদনা আমি সকলোৱে ল'ব লাগিব যদি সকলোৱে সমালোচনাই কৰি থাকে তেতিয়াহলে সৃষ্টি ক'ত হ'ব আৰম্ভণি ক'ৰ পৰা হ'ব
ইয়াতে আমাৰ একোজন যেতিয়া আমাৰ মোৰ মনত আছে এদিন অশোক সিংঘাল ডাঙৰীয়া গুৱাহাটীৰ এখন টেলিভিছন ষ্টুডিঅ'ত মাতি লৈ গৈছিল মাতি লৈ ক'লে যে আপোনালোকেতো মালিগাঁৱত ফ্লাইঅভাৰ বনালে মালিগাঁৱত ফ্লাইঅভাৰ হ'লেতো এতিয়াতো ভৰলুত ভিৰ হৈ যাব কিমান ডাঙৰ ৰোড ইঞ্জিনিয়াৰ আমাৰ মানুহ আছে মালিগাঁৱৰ ফ্লাইঅভাৰখনৰ লগত ভৰলুৰ সম্পৰ্ক কি মই আজিলৈকে মোৰ ক্ষুদ্ৰ মস্তিষ্কটোৰে মই উলিয়াব নোৱাৰিলোঁ কিন্তু অশোক সিংঘাল ডাঙৰীয়াক ইণ্টাৰভিউত সুধিলে তেওঁ ঘূৰি আহি মোক সুধিলে যে মালিগাঁৱত ফ্লাইঅভাৰখনলে ভৰলুত ভিৰ হৈ যাব নেকি তেতিয়া মই ক'লোঁ যে শদিয়াত যদি ভূমিকম্প হৈছিলে গুৱাহাটীতো ভূমিকম্প হ'ব লাগিব তাৰ বাদেতো বেলেগ উপায় নাথাকে গতিকে বহুত ব্যক্তি থাকে যোনে উন্নয়ন নিবিচাৰে বহুতে মাজতে ক'লে ফ্লাইঅভাৰ বনোৱাৰ কাৰণে ইমান ধূলি হয় ফ্লাইঅভাৰ বনাব নালাগে তাৰমানে ফ্লাইঅভাৰখন নবনালে অসমত কি ধূলি নহ'ব নেকি এনেকুৱা বিজ্ঞানী আমাৰ মাজত আছে আৰু ফেচবুকত ডাঙৰকৈ লিখে যে ফ্লাইঅভাৰবোৰ বন্ধ কৰি দিব লাগে নহ'লে গুৱাহাটীত ধূলি হ'ব মই যিমান সৰুৰ পৰা ডাঙৰ হৈছোঁ মই এটাই জানো যে ফাগুনত ধূলি আহেই আৰু গুৱাহাটীৰ পাহাৰবিলাকত যদি গছ গছনি নাথাকে গুৱাহাটীত ধূলি আহিব ফ্লাইঅভাৰে ধূলি নকৰে পাহাৰত গছ গছনি নোহোৱা হ'লেহে ধূলি হয় অৰ্থাৎ সৰু সৰু কথাবিলাক আমি ডাঙৰ ফেচবুকত লিখি আমি কেতিয়াবা ইমান ডাঙৰ বিজ্ঞানী হৈ যাওঁ যে মানুহৰ মনতো 10টা প্ৰশ্নৰ সৃষ্টি হয় কিন্তু মই উত্তৰ এটাই কম এইখন সমৰ্পিত চৰকাৰ দিনে নিশাই সমালোচনা আৰু আদৰণি ভাল কথা বেয়া কথা দুইটাকে নীলকণ্ঠৰ দৰে পান কৰি জগতৰ মংগলৰ কাৰণে এই চৰকাৰখনে কাম কৰি থাকিব অসমে আকাশ চুব সেই আকাশ চোৱাৰ সপোনেৰে এইখন চৰকাৰে কাম কৰিব স্পীড ব্ৰেকাৰ থাকে সমালোচনা থাকে যিমান স্পীড ব্ৰেকাৰ আৰু সমালোচনা থাকে তেতিয়া মই আৰু ঘৰত ভিটামিন খাব নালাগে সমালোচনাবোৰে মোৰ কাৰণে ভিটামিন A B C D সব হৈ যায় কাৰণ মই জানো যে সমালোচনা কৰা মানুহবিলাকে সমালোচনা মোক বেয়া পাই নকৰে তেওঁলোকৰ নিজৰ ওপৰত বিশ্বাস নাই যে পাৰিব জানো অসমে ইমান ডাঙৰ ফ্লাইঅভাৰ নিৰ্মাণ কৰিব সেয়া তেওঁলোকৰ আত্মবিশ্বাসৰ অভাৱ পাৰিব জানো কামাখ্যাৰ ওপৰত কৰিডৰ হ'ব পাৰিব জানো গুৱাহাটী উত্তৰ গুৱাহাটীৰ ওপৰত অসম চৰকাৰে ব্ৰিজ বনাব পাৰিব জানো ইমান ডাঙৰ বিধানসভা বনাব পাৰিব জানো ৰূপৱে হ'ব জানো এয়া আত্মবিশ্বাসৰ অভাৱৰ কাৰণে লিখে মোক বেয়া পাই নিলিখে তেওঁলোকৰ মনত আত্মবিশ্বাসৰ অভাৱৰ কাৰণে এনেকুৱা প্ৰশ্নবিলাক কৰে কিন্তু মোৰ মনত কথা হৈছে কাৰোবাৰ মনত আত্মবিশ্বাসৰ অভাৱ হ'ব পাৰে মোৰ মনত আত্মবিশ্বাসৰ অভাৱ নাই কাৰণ মই জানো যে অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ শিৰত আছে অসমখনে আকাশ চুব সেই দিনটোলৈকে অসমখনক যাতে আমি লৈ যাব পাৰো তাৰ বাবে প্ৰতিজন অসমীয়াই কামনা কৰে আজি আমি গৌৰৱ অনুভৱ কৰো অসমে অৰুণোদয় আঁচনিৰ কাম আৰম্ভ কৰিছিল আজি একেটা অৰুণোদয় আজি কৰ্ণাটক চৰকাৰে আৰম্ভ কৰিছে 3 মাহ আগত মধ্যপ্ৰদেশ চৰকাৰে আৰম্ভ কৰিছে কেতিয়াবা আছিল যে অসমে বহুত পিছত চিন্তা কৰে আজি লাহে লাহে মই সেই অৱস্থা পোৱা বুলি কোৱা নাই কিন্তু লাহে লাহে আমি ৰাজ্যখনক এটা পৰ্যায়ত লৈ গৈছো যে ভাৰতৰ চিন্তাৰ সূৰ্য আৰু ভাৰতৰ প্ৰযুক্তিৰ আৰম্ভণি এদিন উত্তৰ পূৰ্বৰ পৰা হ'ব লাগিব অৰুণ উদয় হোৱাৰ দেশৰ পৰা হ'ব লাগিব আৰু সেই দিনটো বহু দিনত নাই যোৱাকালি মই এনেই মই আমাৰ গুগল পঢ়ি আছিলোঁ গুগল পঢ়ি থাকোঁতে মই ফটক কৰি দেখা পালোঁ যে ৰেলৰ 2টা ইঞ্জিন লগোৱা যিটো এটা জিৰো ভেকুৱাম যি এটা পাইপ থাকে সেই পাইপটো আৱিষ্কাৰ কৰিছিল বৰপেটাৰ এজন বিজ্ঞানী কৰ্ণেল গুৰুপ্ৰসাদ দাসে 1930 চনত ভাৰতত এতিয়া গুগল মাৰক হু ইনভেন্টেড ভেকুৱাম ইঞ্জিন ইন ইণ্ডিয়া নামটো আহিব বৰপেটাৰ এজন ব্যক্তি 1930 চনত আমি নাজানো বা আমি জনা নাছিলোঁ ময়ো কালি গধূলিহে জানিছিলোঁ অৰ্থাৎ আমাৰ অসমীয়া ইচ্ছা কৰিলে বিশ্ব বিজয় কৰিব পাৰে আমাৰ শক্তি আছে আমাৰ সাহসো আছে এই মালিগাঁওৰ নীলাচল সেতুৱে ফ্লাইঅভাৰ এখন সৰু কথা ফ্লাইঅভাৰ হ'ব নহ'ব কিন্তু এই নীলাচল সেতুৱে
অসমীয়া মানুহৰ আত্মবিশ্বাস আৰু অসমীয়া মানুহৰ যি এক প্ৰযুক্তিৰ দিনেৰে আগুৱাই যোৱাৰ যি সংকল্প সেই সংকল্পক প্ৰেৰণা যোগাব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙে এখন আধুনিক অসমৰ পৰিচয় দাঙি ধৰিব কাজিৰঙাৰ ওপৰৰ 32 কিলোমিটাৰ এলিভেটেড কৰিডৰে অসমেও যে আকাশ চুব পাৰে তাৰ জীৱন্ত সাক্ষী হৈ ৰব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে কাম কৰিম আজি আমি যি স্থানত থিয় হৈ আছো সেই স্থানৰ পৰাই মা কামাখ্যাই অসমবাসীক আশীৰ্বাদ কৰে আমি যি মাটিত থিয় হৈ আছো সেই মাটিৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ জাতিটোক আগুৱাই যাবলৈ আশীৰ্বাদ দিয়ে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে অসমৰ এই দিগ্বিজয় যাত্ৰা অব্যাহত থাকিব আত্মবিশ্বাসেৰে পৰিপূৰ্ণ আকাশ চোৱাৰ মনেৰে সমৃদ্ধ এখন নতুন অসমৰ বাবে আমি দিনে নিশাই সমৰ্পণৰ বাবে কাম কৰিম সমৰ্পণেৰে কাম কৰিম সেই প্ৰতিশ্ৰুতি পুনৰ এবাৰ মই আকৌ আপোনালোকৰ আগত মই বিনম্ৰতাৰে সৈতে আগবঢ়াইছো শ্ৰদ্ধা ৰাইজ এই উৰণীয়া সেতুখন নিৰ্মাণ কৰোঁতে লোক নিৰ্মাণ পথ বিভাগৰ আয়ুক্ত সচিবৰ পৰা মাষ্টাৰুল শ্ৰমিকজনলৈ তেখেতসকলে আমিও যে অসমত আধুনিক প্ৰযুক্তিৰে কাম কৰিব পাৰো তাক আকৌ এবাৰ প্ৰমাণ কৰিলে লোক নিৰ্মাণ পথ বিভাগৰ বিষয়াসকলক মই পুনৰ এবাৰ মাষ্টাৰুল শ্ৰমিকৰ পৰা আয়ুক্ত কৰ্মচাৰীলৈ মই পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো এই নিৰ্মাণ কাৰ্য অনুপম শৰ্মা আৰু বেদ আমাৰ দুইজনে অসমৰ ব্যক্তি দুইজনে সাহস কৰি এই ডাঙৰ প্ৰকল্পটো সম্পূৰ্ণ কৰিলে তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰক্ষীৰ সহায় অবিহনে এই প্ৰকল্প সমাধান নহলহেঁতেন আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ জৰিয়তে গুৱাহাটী আৰক্ষীৰ প্ৰতিগৰাকী জোৱান আৰু বিষয়ালৈ মই মোৰ কৃতজ্ঞতা জনাইছো গুৱাহাটীৰ উপায়ুক্তৰ কাৰ্যালয়ে সদায়ে নিৰন্তৰভাৱে উপায়ুক্ত মহোদয়ৰ নেতৃত্বত এই উৰণ সেতুখনৰ নিৰ্মাণৰ সমাপনৰ বাবে আহু পুৰুষাৰ্থ কৰিছিল মই তেখেতক ধন্যবাদ জনাইছো গুৱাহাটীৰ উন্নয়নৰ বাবে আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত এক বিশাল কৰ্মযজ্ঞ আৰম্ভ হৈছে মই মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক ধন্যবাদ জনাইছো দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়া পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে আজি সমগ্ৰ মহানগৰীত বহুবোৰ উন্নয়নৰ কৰ্মযজ্ঞ আৰম্ভ হৈছে সমাপ্ত হৈছে আৰু পৰিকল্পনাও সমান্তৰালভাৱে চলি আছে মই আটাইকে পুনৰ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো পাণ্ডু মালিগাঁও ৰাইজ মোৰ বাবে সেৱাৰ থলী এই অঞ্চল মোৰ বাবে সমষ্টিও হয় আৰু এই ৰাইজৰ মই এজন পৰিয়ালৰ সদস্যও হয় মই পাণ্ডু মালিগাঁও ৰাইজক পুনৰ এবাৰ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো বহুজনে এই প্ৰকল্পৰ বাবে মাটিও এৰি দিলে আৰু বহু সময়ত এই প্ৰকল্প চলি থকাৰ বাবে কষ্টও পালে আমাৰ এই প্ৰকল্পত প্ৰায় 2জন যুৱক আৰু 2জন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্তও হ'ল সকলোৰে ত্যাগক মই পুনৰ এবাৰ বিনম্ৰতাৰে সৈতে মূৰ দুৱাইছো গুৱাহাটীবাসীৰ ৰাইজ আৰু অসমবাসী ৰাইজৰ কৰকমলত নীলাচল উৰণ সেতু সমৰ্পণ কৰি মই মোৰ দায়িত্ব পালন কৰিবলৈ পাই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো আৰু মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত মই মূৰ দুৱাইছো যে তেখেতসকলৰ আশীৰ্বাদত আজি আমি এই কাম সমাপ্ত কৰিব পাৰিলো শ্ৰদ্ধা ৰাইজ অলপতে চন্দ্ৰায়ন চন্দ্ৰত গৈছিলে চন্দ্ৰ কি চন্দ্ৰ পৃথিৱীৰ উপগ্ৰহ আৰু চন্দ্ৰই পোহৰ ক'ৰ পৰা পায় পৃথিৱীৰ পৰা পায় সূৰ্যৰ পৰা পায়
চন্দ্ৰৰ নিজৰ পোহৰ নাথাকে। ঠিক সেই ধৰণে আমাৰ ৰাজ্য চৰকাৰখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰ্থিক সহায় পৰামৰ্শ আৰু আগবাঢ়ি যাবলৈ অটুট সাহস আৰু প্ৰেৰণা নাপালে ইমান ডাঙৰ ডাঙৰ প্ৰকল্প লোৱাৰ চিন্তা মই কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন। আজিৰ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ ধন্যবাদ জনাইছো আৰু ৰাখী পূৰ্ণিমাৰ দিনা গেছৰ চিলিণ্ডাৰৰ দাম 200 টকা কমাই দিয়াৰ কাৰণে তেখেতক আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছো। পুনৰ এবাৰ আপোনাসৱৰ শ্ৰীচৰণত সকলোকে প্ৰণাম জনাই মোৰ বাইদেউ আৰু ভণ্টিসকলক ৰাখী পূৰ্ণিমাৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় মা ভাৰতী, জয় আই অসম।